নমস্কাৰ বন্ধুসকল মোৰ নতুন অসমীয়া ইউটিউব চেনেল যাত্ৰা জীৱনৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম আপুনি আৰু মই বেংকত জমা থোৱা টকা পইচাবোৰ ক'ত যায়, বেংকে এই পইচাবোৰ লৈ পেলাই কি কৰে আৰু বেংকে আমাক কেনেকৈ ইণ্টাৰেষ্ট বা সুদ দিয়ে আমাৰ জমা থোৱা পইচাখিনিৰ ওপৰত। আহক এই ভিডিঅ'টোৰ ওপৰত আমি এই কথাখিনি আজি আলোচনা কৰিম। আমি বেংকত টকা জমা থ'লে বেংকে সেই ধনৰ উল্লেখ পাছবুকত আমাক কৰি দিয়ে। তাৰ পাছত সেই টকা বেংকৰ এটা কমন পুলত জমা হয়গৈ। বেংকে তেতিয়া সেই ধন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। বেংকে হয়তো সেই ধন কোনো ব্যক্তি বা কোনো প্ৰতিষ্ঠানক ধাৰলৈ দিয়ে আৰু তাৰ বিনিময়ত বেংকে সেই ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা সুদ লয় আৰু সেই সুতৰ এটা অংশ আমাৰ বেংকৰ একাউণ্টত জমা হয় আৰু বাকী অংশ বেংকৰ আয় হয়গৈ। এইটোৱে হ'ল বেংকৰ ইনকাম কৰাৰ মেইন চ'ৰ্চ। বেংকে আজিকালি ধাৰলৈ দিয়াৰ উপৰিও আন লাভজনক খণ্ডতো সেই টকা বিনিয়োগ কৰে আৰু ওপৰঞ্চি লাভ অৰ্জন কৰে। কিন্তু বেংকত জমা থোৱা টকাৰ এটা নিৰ্দিষ্ট অংশ বেংকে নিজৰ লগত ৰাখিবই লাগিব, যাতে কোনো গ্ৰাহকে তেওঁ জমা টকা যিকোনো সময়ত উলিয়াই নিব পাৰে। সকলো গ্ৰাহকে তেওঁলোকৰ জমা ধন একে সময়তে কেতিয়াও উঠাই নলয় বুলি অনুমান কৰি লৈহে বেংকে ব্যৱহাৰ কৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। অনুগ্ৰহ কৰি আপোনালোকে কাষৰ লাইক বাটনটো প্ৰেছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।